তাই গ'ল ক'ত? যেনেকৈ নহওক তাইক উভতাই লৈ আন। যা। দেখিলা নহয়, এইটোৱে মোৰ ঘৰ আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব আমাৰ জীৱনৰ এটি নতুন কাহিনী। নাজানো মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ, কিন্তু তোমাৰ প্ৰতিটো উশাহত তুমি মোক কাষত পাবা। মই তোমাক ভাল পাওঁ আৰু ভাল পোৱা মানুহজনৰ লগত সকলো পৰিস্থিতিতে একেলগে থাকিম, একেলগে হাঁহিম আৰু একেলগে কান্দিম। পাহি, পাহি, অঁ কোৱা। মই যাওঁ, ভালদৰে থাকিবা। সোনকালে আহিবা। হ'ব, আহিছোঁ। যোৱা। ক। আমি গোটেই বিচাৰিলোঁ, কিন্তু ক'তো বিচাৰি পোৱা নাই। বিচাৰি পোৱা নাই? ক'ত যাব পাৰে তাই? নাজানো। যেনেকৈ নহওক কিয় তহঁতি তাইক বিচাৰ, কথা সিমানেই। বকুল পাহিৰ সুবাস আজি মনৰ আকাশ ভৰাই যায়। তোমাৰ হাঁহিৰ সৰু পোহৰে মোৰ সকলো দুখ গুচাই যায়। তুমি আহিলে জীৱনখন ৰঙীন সপোনে ভৰি পৰে। তোমাৰ নামটো লওঁতে আজি প্ৰেমৰ সুৰে হৃদয় ভৰে। বকুল পাহি মোৰ মৰমৰ সাথী, তোমাৰ বাবে জীয়াই আছো আমি। পাহি, পাহি, শুনাচোন। কোৱা। এইটো লোৱা, কি এইটো? তুমি খুলি চোৱাচোন। ইমান ধুনীয়া লাগিছে শাড়ীটো। মোৰ কাৰণে আনিছা? তোমাৰ কাৰণে আনিছোঁ। এই সাজযোৰত তোমাক বহুত ধুনীয়া লাগিছে। চালা, তোৰ কাৰণে তাই পলাই গ'ল। মই একো কৰা নাই বাইদেউ। মনে মনে থাক আৰু শুন, 2 দিনৰ ভিতৰত যেনেকৈ নহওক তই তাইক বিচাৰি উলিয়া। বাইদেউ আজি 6 মাহে তাইক বিচাৰি ফুৰিছোঁ, কিন্তু বিচাৰি পোৱা নাই। এতিয়া 2 দিনত কেনেকৈ বিচাৰি পাম? সেইটো তই জান। কি ভাবি আছা? একো নাই। তুমি সদায় এনেকৈ থাকিবা ন? থাকিম। তোমাৰ মৰমবোৰে মোৰ জীৱনটোক নতুনকৈ সজাই তুলিলে। মা নোহোৱাৰ পিছতে দেউতাই আহা, আজিৰ পৰা এইখন আমাৰ দুইটাৰে ঘৰ। ব'লা।
বহা। কেনেকুৱা লাগিছে? ভাল লাগিছে। ৰ'বা, মই আমাৰ পাহিক তোমাক চিনাকি কৰাই দিওঁ। পাহি, পাহি, চাওঁ এইফালে। এইজনী আজিৰ পৰা তোৰ মা। মানে তাই কিবা কৰি আছিল চাগে। তোমাৰ ছোৱালীৰ ব্যৱহাৰ মই ভাল নাপালোঁ। মানে দেউতা, এডমিশ্যনৰ কাৰণে টকা কেইটামান লাগিছিল। এডমিশ্যনৰ পইচা তই মোক কিয় খুজিছ? মই এইবোৰ দায়িত্ব ল'ব নোৱাৰোঁ দেই। আৰু তই ঘৰৰ কাম পাতি কৰিব লাগে, কিহৰ এতিয়া এডমিশ্যন ল'ব লাগে? যা ইয়াৰ পৰা। এইবোৰ কি চাহ বনালি তই? মা, মই তোৰ মাৰ নহয়, মোক মা বুলি নকবি। যা। এই শুনিছা, এই সেইদিনা যে আহিছিল মানুহজনৰ নম্বৰটো লাগিছিল অ'। ঐ, কি হ'ল তোমাৰ? একো হোৱা নাই। হা? এইটো আকৌ কি কথা? কি হ'ল নোকোৱা কিয়? শুনা, এইখন ঘৰত হয়তো তোমাৰ ছোৱালী থাকিব, নহয়তো মই থাকিম। আৰে কি কৰিলে তাই এতিয়া? তুমি জানানে, আজি তাই মোৰ মুখে মুখে কথা কৈছে। তাই ইমান সাহস, তাই মুখে মুখে ক'ব পৰা হ'ল। ৰ'বা তাই ক'ত আছে তাই? নাজানো। পাহি, তই দিনক দিনে বাঢ়ি গৈছ কিন্তু। মই কি কৰিলোঁ দেউতা? আজি তই মাৰৰ মুখে মুখে কথা কিয় কৈছ? মই একো কৰা নাই। তেতিয়াৰ পৰাই মোৰ জীৱনৰ সপোনবোৰ শেষ হৈ গ'ল। মহাশ্বেতা দেৱীৰ শাসনৰ বলি হৈ পৰিলোঁ মই। তোমাক মই কিমানবাৰ কৈছোঁ, তাইৰ কিবা এটা ব্যৱস্থা কৰা। মই আৰু তাইক এইখন ঘৰত সহ্য কৰিব নোৱাৰা হৈছোঁ। তুমি হয়তো তাইক এইখন ঘৰৰ পৰা আঁতৰ কৰা, আৰু নহয়তো তুমি মোক ইয়াৰ পৰা যাবলৈ দিয়া। মুঠতে মই আৰু তোমাৰ ছোৱালীৰ আলপৈচান ধৰি থাকিব নোৱাৰোঁ। ৰক্তিম, বাইদেউ। মই অলপ ওলাই যাম। মোৰ আহোঁতে অলপ পলম হ'ব। তই গোটেই ঘৰখন ভালদৰে চাবি। আপুনি একদম চিন্তা নকৰিব বাইদেউ। আৰু শুন, তাইক ভালদৰে চকু দিবি। মই যাওঁ। না 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 পাহি? তুমি মোক সঁচাই ভাল পোৱা ন? অঁ, পাওঁ। তেনে ব'লা, ব'লা মোক বিয়া পাতিবা।
এনেকৈ ভাঙি নপৰিবা তুমি। তুমি যদি এনেকৈ ভাঙি পৰা মোৰ কি হ'ব? মোৰতো তোমাৰ বাদে কোনো নাই। নাই, তেনেকৈ নক'বা। তুমিয়েতো মোৰ সাহস। বকুল কাষত থকালৈ তাৰ পাহি কোনেও আঁতৰ কৰিব নোৱাৰে। পাহি, ব'লা এতিয়া যাওঁ। কি ভাবি আছা? একো নাই। জীৱনটো কেনেকৈ আগুৱাই লৈ যাম তাকে ভাবি আছোঁ। তুমি চিন্তা নকৰিবা। আমি দুয়ে একেলগে আছোঁ যেতিয়া হাতে হাত ধৰি জীৱনটো আগুৱাই লৈ যাম। তই সিহঁতক দেখাৰ লগে লগে মোক ফোন নকৰিলি কিয়? মানে বাইদেউ? চুপ! এতিয়া তোৰ এটাই কাম, যেনেকৈ নহওক সিহঁত দুইটাকে শেষ কৰা, আৰু নহ'লে মই তোক শেষ কৰি দিম। আপুনি একদম চিন্তা নকৰিব বাইদেউ। তই ৰবি। এইটো লৈ যা। শুনা না, গান এটা শুনোৱাচোন। হে, মই গান চান গাব নোৱাৰোঁ দেই। মোক যদি ভাল পোৱা গান এটা শুনাব লাগিব। শুনাই আছোঁ ৰ'বা। कोरा कागज का ये मन मेरा, लिख दिया नाम इसमें तेरा, ला 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 ए हे ना 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 তোমাক আজি ধুনীয়া লাগিছে। আই লাভ ইউ। চাওঁ চকুকেইটা মিলা। তোক মই তাইক মাৰি থৈ আহিবলৈ কৈছিলোঁ, আৰু তই কি কৰিলি? নাই বাইদেউ, তাইক মই মাৰি থৈ আহিছোঁ। যদি তাই বাচি যায় তেন্তে তই শেষ হৈ যাবি, কিন্তু মনত ৰাখিবি। কিমান ভাল পোৱা থাকিলে ভয় নকৰাকৈ মৃত্যুৰ সাৱটি ল'ব পাৰে। যেনেকৈ তুমি মোক ভাল পোৱা, হয়তো মই তোমাক তেনেকৈ কেতিয়াও ভাল পাব নোৱাৰিম। কিন্তু তোমাৰ ওচৰত থাকোঁতে যদি মৃত্যু মোৰ ওচৰত আহে, মই হাঁহি মুখে আঁকোৱালি ল'ম। না, মৃত্যুৰ কথা নক'বা। আমাৰ জীৱন আৰম্ভ হৈছেহে। বহুত সপোন আছে তোমাৰ লগত একেলগে জীৱনটো বাস্তৱ কৰিবলৈ। নকওঁ, এই জীৱনটোক লৈ বহুত অভিযোগ আছিল মোৰ, কিন্তু এতিয়া ক'ম, তোমাৰ সৈতে শেষ উশাহলৈ থাকিব পাৰিলেহে মোৰ আৰু জীৱনক লৈ একো অভিযোগেই নাথাকিব। চাওঁ চকুকেইটা মুদা। কিয়?
তুমি মুদাচোন। এতিয়া মেলা। ফুল ফুল মই বহুত ভাল পাওঁ। আৰু মই তোমাক। I love you, Bahi. তুমি জানানে মোৰ বাবে এই ফুলপাহৰ সুবাস তুমি। আই লাভ ইউ ছ' মাছ বকুল। ভালপোৱা আৰু বিশ্বাসৰ এহাল প্ৰেমিক চৰাই বকুল আৰু পাহি। ভগাচালিৰ তলতো বহু সপোন জীয়াই থাকে। মানুহক ভালপোৱাৰ সংজ্ঞা সকলোৰে বাবে বেলেগ বেলেগ। বকুল পাহিৰ সুবাস আজি মনৰ আকাশ ভৰাই যায়। তোমাৰ হাঁহিৰ সৰু পোহৰে মোৰ সকলো দুখ গুচাই যায়। তুমি আহিলে জীৱন ৰঙীন সপোনে ভৰি পৰে। তোমাৰ নামটো লওঁতে আজি প্ৰেমৰ সুৰে হৃদয় ভৰে। বকুল পাহি মোৰ মৰমৰ সাথী, তোমাৰ বাবে জীয়াই আছো আমি। হাতত হাত ধৰি সপোন বুনিম দুয়ো, চিৰদিন থাকিবা মোৰ কাষতেই তুমি। জোনাকী নিশাৰ কোমল পোহৰ তোমাৰ চকুত দেখা পাওঁ। তুমি নাথাকিলে নিস্তব্ধ লাগে, তোমাকেই হৃদয়ত বিচাৰি ফুৰো।